আজি আমি এটা প্ৰচেছ কৰিব ওলাইছোঁ মোৰ দেশ মোৰ মাটিৰ কাৰণে চবেই সকলো ঘৰৰ পৰা অলপ অলপ মাটি কলহ এটাত উঠাইকে মানে এইটো কলহটো ক'ত লৈ যাব লাগিব ক'ত দিব কলহটো ফাৰ্ষ্ট টাইম পঞ্চায়তত যাব পঞ্চায়তৰ পৰা কলকাতাৰ পৰা দিল্লী লৈ যাব এনেকৈ তাৰপিছত মোদীৰ হাতত পৰিব আৰু সেইটোৱে কথা এই আমি গৈ আছোঁ আপোনালোকক দেখাই থাকিম আমি কি কি কৰি আছোঁ কিমান দূৰলৈ আমি খোজকাঢ়ি যাব পাৰোঁ কলহটো ভৰ্তি কৰিব লাগিব আপোনালোকে চাই থাকিব अमृत वाटिका का निर्माण किया जाए श्रद्धा असमवासी रानी ইমান মানুহ ওলাই আহিছোঁ আমি কি কৰিবি মাছৰ কথাই ভাবি আছে ভোক লাগিছে পাই এইবোৰ মানুহৰ গাত খাবলৈ মন গৈছে পেট চেপেটা হৈ গৈছে ইমানে খোজ কাঢ়িছে মানে পেটে চেপেটা হৈ গৈছে সিহঁতৰ মাছ ভাতলৈ মনত পৰিছে আৰু 3 নম্বৰ গাঁও আৰু 1 নম্বৰ গাঁও ডান্স কৰিম আপোনালোকে দেখিব ক'বতো লাগিব ন মৰম লগাকে তেতিয়াহে আমাৰ ভিডিঅ'টো চাব হয় নে নহয় স্কিপ নকৰিব আৰু ভিডিঅ'টো চাই থাকিব আমাৰ এতিয়া কলহটো ভৰ্তি হৈ গ'ল এতিয়া কলহটো মন্দিৰত ৰাখিম নামঘৰত কালিলৈ পঞ্চায়তলৈ লৈ যাব পঞ্চায়তৰ মানুহে আমাৰ শেষে আৰু পঞ্চায়তত কেতিয়া যায় আৰু গৰমতে পানী খাব ধৰিছে ইমান পিহা লাগিছে মানে নকবি আৰু কি বটল ধৰি ধৰি একদম নোহোৱা একদম এক ফুটো নাই বটলত পানী এনেকে খাইছে আৰু পানী তুমি পিয়াজ তোক দিওঁ দে তই খাচোন পানীটো কিয় নোকোলালে নে কোলালে কলহটো জমা দি আহি গোটেইবোৰে আৰাম কৰিছোঁ বহিছোঁ খাইছোঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইয়াতে ৰাখি দিছোঁ বাই 2 অক্টোবৰত আৰু হ'ব